मतलब नो मेंशन ऑफ एक्सोडस। नो एक्सोडस नहीं, जेनोसाइड। जहाँ पंचतंत्र लिखा गया वो कश्मीर हमारा था। तू जानता ही क्या है कश्मीर के बारे में? Kashmir has never been an integral part of India, and this is a historical fact. Kashmir! ভাৰতবৰ্ষত বৰ্তমান সকলোতকৈ চৰ্চিত চলচ্চিত্ৰ হৈছে কাশ্মীৰ ফাইলছ। কাশ্মীৰ ফাইলছ ইমানেই চৰ্চিত হৈছে যে ভাৰতৰ বিত্তমন্ত্ৰী ইয়াৰ কথা পাৰ্লিয়ামেণ্টত বক্তব্য দিব লগা হৈছে। कश्मीर फाइल्स के बारे में, उसके बारे में बात करने वाले, उसका खिलाफ बात करने वाले नए नए 100, 200 इतना ही हुआ। आप इसके ऊपर क्यों इतना चिंताजनक बात कर? सर, उस समय का 2-3 सच्चाई हम याद करना चाहिए। जब इतना जबरदस्त हिंदुओं के ऊपर इतना हो रहा था और लोग कैसे बात। আৰু আনপিনে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাশ্মীৰ ফাইলছৰ ওপৰত এটা গুৰুতৰ ষ্টেটমেণ্ট দিছে। इन दिनों आपने देखा होगा कश्मीर फाइल फिल्म की चर्चा चल रही है। और जो लोग हमेशा फ्रीडम ऑफ एक्सप्रेशन के झंडे लेकर के घूमते हैं, तो पूरी जमात बखला के ये पीछे बात करती है। और ये फिल्म का तथ्यों के आधार पर, आर्ट के आधार पर দেশৰ সকলোতকৈ কণ্ট্ৰভাৰ্চিয়েল মুভি হৈ পৰিছে কাশ্মীৰ ফাইলছ। দেশৰ প্ৰায় 8খন ৰাজ্যত এই চিনেমাখনৰ টিকেট টেক্স ফ্ৰী কৰি দিয়া হৈছে। আৰু আনপিনে মৰিচিয়াছ নামৰ দেশ প্ৰথম দেশ যোনখনে কৈছে যে কাশ্মীৰ ফাইলছ চেঞ্চাৰশ্বিপ টেষ্ট পাছ কৰা নাই আৰু মৰিচিয়াছ দেশত কাশ্মীৰ ফাইলছ ৰিলিজ নহয়। মৰিচিয়াছ দেশত সকলো ধৰণৰ লোক বাস কৰে, যেনে হিন্দু, মুছলিম, শিখ ইত্যাদি। আৰু আনপিনে আমাৰ অসমত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত 16 মাৰ্চৰ গধূলি অসমৰ শাসকীয় দলৰ বিধায়কসকলে এই চিনেমাখন গুৱাহাটীত অৱস্থিত চিটি চেণ্টাৰত কাশ্মীৰ ফাইলছ উপভোগ কৰে। আৰু হিমন্ত বিশ্ব শৰ্মাই অৰ্থাৎ মুখ্যমন্ত্ৰী এই চিনেমাখন চাই ওলাই আহি এটা বৃহৎ ঘোষণা কৰে যে অসমৰ কৰ্মচাৰীসকলক অৰ্ধছুটি দিয়া হ'ব কাশ্মীৰ ফাইলছ উপভোগ কৰিবৰ কাৰণে। আৰু এই ছুটি অসম চৰকাৰৰ তৰফৰ পৰা দিয়া হ'ব। আৰু হিমন্ত বিশ্ব শৰ্মাই এই চিনেমাখন চাব সকলোকে আহ্বান জনালে। কাশ্মীৰী ফাইলছ চাই আমি সকলো আৱেগিক হৈ পৰিলোঁ। এটা কাশ্মীৰৰ সঁচা কাহিনী চলচ্চিত্ৰৰ জৰিয়তে বা বোলছবিৰ জৰিয়তে, কাশ্মীৰী ফাইলছৰ জৰিয়তে আমাৰ সন্মুখলৈকে লৈ আহিলে মই এই চিনেমাখনৰ লগত জড়িত আটাইকে কৃতজ্ঞতা জনাইছোঁ যে এই ধৰণে এটা জীয়া কাহিনী আমাৰ সকলোৰে সন্মুখলৈকে লৈ অহা বাবে। আপোনালোকে জানে যে অসমত এণ্টাৰটেইনমেণ্ট টেক্স নাই, সেইকাৰণে এই চিনেমাখন টেক্স ফ্ৰী কৰাৰ কোনো অৰ্থ নাই। কিন্তু আমি ভাবিছোঁ যে যিসকল চৰকাৰী কৰ্মচাৰীয়ে কাশ্মীৰী ফাইল চাব খুজিব তেওঁলোকক অসম চৰকাৰে হাফ ডে লিভ দিব। খালি এটাই কথা যে তেওঁলোকে যাতে পিছদিনাখন ছিনিয়ৰ অফিচাৰৰ হাতত গৈ চিনেমাৰ টিকেট দুটা জমা দিয়ে। কাশ্মীৰ ফাইলছ চিনেমাখন 11 মাৰ্চ 2022ত প্ৰকাশ পালে আৰু ইয়াৰ পৰিচালক হৈছে বিবেক অগ্নিহোত্ৰী। আৰু ইয়াত অনুপম খেৰ, দৰ্শন কুমাৰ, পল্লৱী যোশী ইত্যাদি অভিনেতা অভিনেত্ৰী ৰোল প্লে কৰিছে। প্ৰায় 2 ঘণ্টা 50 মিনিটৰ এই চিনেমাখন চাবলৈ এতিয়া দৰ্শকৰ চিনেমা হলত ভিৰ লাগিছে। ধন্যবাদ।